নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো সঁচাই বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আমি দেখিবলৈ পাইছিলোঁ যে বিনোদনৰ মাকে বিনোদনক শকুন্তলাহঁতৰ ঘৰৰ মানুহখিনিক বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ মাতিবলৈ কয়, আৰু সেয়ে আজিৰ খণ্ডটোত আমি দেখিবলৈ পাম যে শকুন্তলাহঁতৰ ঘৰৰ মানুহখিনি বিনোদনহঁতৰ ঘৰলৈ শকুন্তলা আৰু বিনোদনৰ বিয়াৰ বাবে দিন বাৰ ঠিক কৰিবলৈ বিনোদনহঁতৰ ঘৰলৈ আহিব। আনফালে আমি দেখিবলৈ পাইছিলোঁ যে বিনোদনৰ বৌয়েক মায়াই শকুন্তলাহঁতৰ ঘৰৰ মানুহখিনি বিনোদনহঁতৰ ঘৰলৈ অহা কথাটো গম পাই বিনোদন, জনাৰ্দন আৰু বিনোদনৰ মাকক শকুন্তলাৰ দৰে ছোৱালী যে বিনোদনহঁতৰ ঘৰৰ লগত মিলিব নোৱাৰে সেই কথাটো কয়। সেয়ে এতিয়া বাৰু মায়াই শকুন্তলা আৰু বিনোদনৰ বিয়া ৰখাব পাৰিবনে জানিবলৈ চাব লাগিব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। ইফালে আজি আমি দেখিবলৈ পাম যে শকুন্তলাই উদয়নক বাটত দেখা পাব, আৰু সেয়ে উদয়নক বাটত দেখা পাই শকুন্তলাই কি কথা ক'ব পাৰে জানিবলৈ চাব লাগিব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কোনে কোনে শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ ৰৈ আছে তলত কমেণ্ট কৰি দিয়ক, আৰু শকুন্তলা ধাৰাবাহিকখন চাই যদি ভাল পাইছে এটা লাইক কৰি দিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।